দৰমহাৰ বাহিৰে আমাৰ একটিও সম্পত্তি নাই। মোৰতো কোনো এটকাও সম্পত্তি নাই, দৰমহাৰ বাদে মোৰ একোৱে নাই। সম্পত্তি আছে না নাই এই ছেড়াটায় সব কয়ে দিল, সব দেখাই দিল। এনারা ভিডিওটা দেখুন আর কমেন্ট করে জানান আশা কইছেন আমি মিছা কইছি। মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তি কিমান? তো যদি আমি এই সম্পত্তিৰ বিষয়ে জানিবলৈ যাওঁ তেনেহ'লে প্ৰথমতে আহিব লাগিব চাহ বাগিচা বা টি ইষ্টেট। আৰু অভিয়াছলি চাহ বাগিচাৰ কথা আহিলে ইয়াত আহি পৰিব যে সেই নগাঁৱৰ কাঞ্চনজুৰি চাহ বাগিচা ৰিণিকী ভূঞা শৰ্মাৰ নামত আছে। সৰু পথাৰ ৰাধাকৃষ্ণন চাহ বাগিচা, তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা। এতিয়া আহিছোঁ যে নিউজ মিডিয়া মানে ছ'চিয়েল মিডিয়া কেনেকুৱা ধৰণে সম্পত্তি যদি আমি ক'ব যাওঁ আছে তেনেহ'লে ক'ব লাগিব নিউজ লাইভ, ৰং চেনেল, আনধেনু চেনেল, ইন্দ্ৰধনু চেনেল আৰু নিয়মীয়া বাৰ্তাৰ নিচিনা কাকত, আইনা 12-18 আদি। তাৰ মানে চাহ বাগিচাৰ পৰা আৰম্ভ কৰি একেবাৰে ছ'চিয়েল মিডিয়ালৈকে তেখেতৰ প্ৰয়াস, খোজে খোজে তেখেতৰ প্ৰয়াস কিন্তু আছে। ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস। আৰু যদি অন্যান্য সম্পত্তি বা ৱেল চাবলৈ যাওঁ তেনেহ'লে অভিয়াছলি আহিব ইয়াত বুন্দা ইণ্টাৰনেশ্যনেল স্কুল, বাণী গ্ৰীণ ৰিজৰ্ট, লাইফৰ হেড অফিচৰ কাষতে থকা মেকডোনাল্ড ৰেষ্টুৰেণ্ট, তাৰিগুজিত 107 বিঘা মাটি, পাটমৰা এৰি উদ্যোগ, বশিষ্ঠ ৰিয়েলটৰ্ছত মুখ্যমন্ত্ৰীৰ পুত্ৰৰ শ্বেয়াৰ, কলকাতাৰ কোম্পানীত মুখ্যমন্ত্ৰীৰ পুত্ৰৰ শ্বেয়াৰ, বংগৰাৰ নুমলীত জলা এলেকাত প্ৰায় 27 বিঘা মাটি, আদ্য চেনিটেৰী নেপকিন আৰু AIDCত JCB ইণ্ডাষ্ট্ৰীৰ নামত প্ৰায় বহুখিনি শ্বেয়াৰ। দিল্লীত সম্পত্তি আছে, মেঘালয় উৰিষ্যাৰ নিচিনা জেগাতো ৰিজৰ্ট আছে। এয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ হিচাপ। মই ইয়াত বিশ্বাসেৰে আৰু ক্লিয়াৰ স্পষ্টভাৱে ক'ব পাৰোঁ যে মই যদি আপোনাক প্ৰশ্ন কৰোঁ যে আগত অসমৰ যিমানবোৰ মুখ্যমন্ত্ৰী আছিলে, তৰুণ গগৈৰ পৰা আৰম্ভ কৰি আৰু যিমানবোৰ আছিলে, যদি মই আপোনাক সোধোঁ যে এইসকলৰ সম্পত্তি আপুনি এনেকৈ এটা এটাকৈ কৈ দিয়ক, আপোনাৰ নিশ্চয় সমস্যা হ'ব। আপুনি পাকত পৰি যাব, আপুনি বিচাৰি থাকিব লাগে গুগল বা বিভিন্ন ধৰণৰ ChatGPT এনেকৈ AI টুলছত, তথাপি আপুনি বিচাৰি নাপায়। এইসকল মুখ্যমন্ত্ৰীয়ে ইমান সম্পত্তিৰ অধিকাৰী নাছিলে বা সম্পত্তিৰ ওপৰত ইমান লোভ লালসা নাছিলে। কিন্তু সেইটো মুহূৰ্ততে যদি আমি আজিৰ মুখ্যমন্ত্ৰীৰ লগত মিলাই দিওঁ তেনেহ'লে আপোনাৰ সন্মুখত মই প্ৰায় 10টামান সম্পত্তিৰ হিচাপ ৰাখি দিছোঁ। এয়া ৰাইজৰ পোহৰত অহা হিচাপ, আৰু মনে মনে বা ভিতৰৰ ফালে কিমান আছে সেয়াটো মই নাজানো বা সেইটো মই ক'বও খোজা নাই যে আছে বা নাই, কিন্তু যিমানবোৰ পোহৰত আছে এয়া বহু। তথাপি এনেকুৱা এটা পৰিস্থিতিত, যিটো পৰিস্থিতিত নেকি ৰিণিকী ভূঞা শৰ্মাই একেবাৰে পডকাষ্টত কয় যে আমাৰ ঘৰৰ ফুটাৰে পানী পৰিছিলে, কেতিয়াবাতো আমি 100 টকাৰ এটা চকলেট কিনি দিব নোৱাৰিছিলোঁ আমাৰ ল'ৰা ছোৱালী সৰু আছিলে, চকলেট খাম বুলি ক'লে ঘৰত বেগত 100 টকা এটা নাথাকে, সিহঁতক কেনেকৈ বুজাম? আৰু সেইজন মানুহ যেতিয়া আজিৰ দিনত মাত্ৰ কেইটামান বছৰৰ অতিক্ৰম কৰাৰ পিছত এনেকুৱা সম্পত্তিৰ অধিকাৰী হৈ যাব, এয়া আমি কল্পনাও কৰিব নোৱাৰি। তেনেহ'লে ইয়াত মই একো ক'ব খোজা নাই, বাকী আপোনালোকে নিজে চিন্তা কৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।